নমস্কাৰ বন্ধু মই Gafar লৈছো পুনৰ এটা নতুন মোটিভেশনাল ভিডিও আজি সাবজেক্টটো অলপ ডিফাৰেন্ট সাবজেক্ট হয় ডিফাৰেন্ট টপিক তো এটো এটা বেস্ট কোৱালিটি বেস্ট হ্যাবিট বেস্ট স্কিল অৰ্থাৎ টাইম ম্যানেজমেন্ট জিন্নাখন আপুনি মেনেজ কৰিবলৈ শিকি গল হেনাখন আপোনাৰ কাম মেনেজ ওয়ার্ক ম্যানেজমেন্ট ঠিকে থাকে হৈ যায় ঠিক আছে যদি আপোনাৰ টাইম ম্যানেজমেন্ট ঠিক নহয় তেতিয়া ওয়ার্ক ম্যানেজমেন্ট ঠিক ঠাক নহয় আমি আটাইতকৈ বেছি মানসিক অশান্তিত কেতিয়া ভুগো যেতিয়া আমি কামখিনি ঠিকে থাকে হৈ নাযায় কামত যেটা শৃংখলা নাথাকে সময়ৰ কাম যেটা সময়ত নহয় কামবিলাক যেটা পেন্ডিং হৈ যায় এটো কেতিয়া হয় হেতু তেতিয়া হয় যেতিয়া আমি টাইম ম্যানেজমেন্ট নাজানো এটো বেস্ট কোৱালিটি হয় ইয়াক আমি অভ্যাসত আনিব লাগিব আমি ইয়াক কৰিবলৈ চেষ্টা কৰিব লাগিব প্ৰথমটো টেকনিক কৈছো মই ওয়াৰেন বাফেটৰ টেকনিক ইয়াক কয় এমচিডি ফৰ্মুলা এম ফৰ হৈছে মাষ্ট ডু মই সেই কামটো যেটো কাম একদম অতি প্ৰয়োজন কৰিবই লাগিব সেই কামটো মই কৰিমেই মাষ্ট ডু নকৰিলে নহব সি ফৰ হৈছে ক্যান ডু যেটো কাম মই বহুত প্ৰয়োজন নহয় যে একদম নকৰিলে নহবই কৰিব লাগিব মই পিছৰ পৰা কৰিলেও হ'ব দিনটোৰ ভাগত পিছত কৰিলেও হ'ব ঠিক আছে এটো হৈছে ক্যান ডু ডন ডু ডি ফৰ হৈছে ডন ডু এটো মোৰ ইমান দৰকাৰ নাই ইমান ফোকাস নকৰো ইমান টাইম নিদো ঠিক আছে বকবাস কাম ফালতু কাম ঠিক আছে এই কামটো মই বেলেগৰ হতাই কৰি লম পিছত কৰিলেও হ'ব ইয়াক কয় মাষ্ট ডু ক্যান ডু ডন ডু কামক আপুনি সিকোয়েন্সত সজাই ল'ব ঠিক আছে আপুনি প্ৰায়োৰিটি বেচিছত আপুনি নিজে গম পাব এই কামটো মোৰ বহুত দৰকাৰী আছে এটো মাষ্ট ডু মানে মই কৰিমেই একদম বহুত প্ৰায়োৰিটি আৰু বাকি যেটো আছে বাকি কামটো হৈছে বলে খুব ইমান প্ৰায়োৰিটি নহয় কিন্তু নকৰিলেও নহব কৰিব লাগিব পিছৰ পৰা কৰিব লাগিব আৰু হৈছে যে একদম লেস প্ৰায়োৰিটি নাই ঠিক আছে দৰকাৰে নাই ইমান মাথাই মাৰিব নালাগে হেতু নহলো চলি যাব বা বেলেগৰ হতাই মই কৰাই লম এক নম্বৰ টেকনিক দুই নম্বৰ টেকনিকটো কৈছো বায়োলজিক্যাল প্ৰাইম টাইম তাৰমানে আমি দিনটোৰ ভাগত আটাইতকৈ বেছি এনাৰ্জেটিক কেতিয়া হৈ থাকো আটাইতকৈ বেছি আমাৰ মাইন্ডটো ফ্ৰেছ হৈ থাকে মাথাটোৱে ভালকৈ কাম কৰে ফোকাস লেভেলটো আমাৰ আটাইতকৈ বেছি হৈ থাকে কোনখিনি সময়ত আমাৰ ঊৰ্জা আটাইতকৈ বেছি হয় হেতু হৈছে আমাৰ পুৱাৰ ভাগত তো হেখিনি সময়ত দিনটোৰ ভাগত কৰিবলগীয়া কামখিনিৰ ভিতৰত আটাইতকৈ কঠিন জটিল কমপ্লিকেটেড কোনটো কাম হয় সেই কামটো মই প্ৰথম কৰিম তেতিয়া কৰিম মানে আৰম্ভণি পুৱাৰ ভাগত কৰিম ঠিক আছে বাকি সৰু সৰু কামবিলাক মই পাছত কৰিম যদি মই প্ৰথমতে সৰু সৰু কামবোৰ কৰিব গোটে সময়খিনি পাৰ হৈ যায় এনাৰ্জি হেক হৈ যায় তেতিয়া হলে সেই জটিল কঠিন কামটো পিছলে থাকি যায় সেই কামটোৰ পিছত কৰিবলৈ মন নাযায় ইচ্ছা নাযায় আমি একদম অবশ হৈ পৰো ঠিক আছে তো এটো কোৱা হয় বায়োলজিক্যাল প্ৰাইম টাইম টেকনিক 3 নম্বৰ টেকনিক হৈছে পমডোৰ টেকনিক তাৰমানে কি আমি কন্টিনিউ কামত লাগি নাথাকো আমি কাম কৰি 5 মিনিট ৰেষ্ট 25 মিনিট কাম কৰি 5 মিনিট ৰেষ্ট 25 মিনিট কাম কৰি 5 মিনিট ৰেষ্ট ঠিক আছে প্ৰতি 25 মিনিটত 5 মিনিট ৰেষ্ট লম উঠি মেলি ইফালে চাম অলপ উখা লম দীঘল গৈ পানী খাম ইটোটো কৰিম তো এই ধৰণে আপুনি গোটেই দিনটোত কামখিনি কৰি শেষ কৰিব পাৰে আপুনি কেতিয়াও কামটোত ভাগৰি নপৰে তেতিয়া ঠিক আছে তাৰ পিছত 3 নম্বৰটো হৈছে ডে থিমিং ঠিক আছে মই এটা এমচিডি ফৰ্মুলা কলো তাৰ পিছত কলো বায়োলজিক্যাল প্ৰাইম টাইম পমডোৰ টেকনিক কলো এতিয়া লাষ্ট টেকনিকটো হৈছে ডে থিম কৰি লোৱা তাৰমানে কি মই মানডে দিনাখন যদি মই অংক কৰো তো এভৰি মানডে মই অংকই কৰিম হেদিনাখন বেলেগ সাবজেক্ট নপঢ়ো টিউজডে যদি মই সোশ্যাল সায়েন্স পঢ়িছো তেতিয়া এভৰি উইক প্ৰত্যেক সপ্তাহৰ টিউজডে দিনাখন মই সোশ্যাল সায়েন্সে পঢ়িম ওয়েডনেসডে দিনাখন মই হিন্দীয়ে পঢ়িম এভৰি ওয়েডনেসডে মই হিন্দী হ'ব হেদিনাখন বেলেগ সাবজেক্ট নহয় যদি আপুনি বিজনেসম্যান হয় তেতিয়া হলে মানডে দিনাখন যদি ভাবিছো বলে মই কেৱল সেলছৰ ওপৰত মাথা মাৰিম অকল সেলছ তো এভৰি মানডে আপুনি সেলছৰ ওপৰতেই কৰক টিউজডে দিনাখন মই অকল একাউন্ট চাম বেলেগ হেদিনাখন সেলছৰ কথা নাই ট্ৰেনিংৰ কথা নাই ঠিক আছে মিটিংৰ কথা নাই কোন মাৰ্কেটিংৰ কথা নাই অকল সেলছৰ ওপৰত মই কাম কৰিম ওয়েডনেসডে দিনাখন মই চাইছো বলে নাই অকল হেদিনাখন আজি মোৰ কেৱল মাৰ্কেটিংৰ ওপৰত নতুন টেকনিক ষ্ট্ৰেটেজিৰ ওপৰত মোৰ কাম হ'ব হেদিনাখন বেলেগ কাম নহয় তো এভৰি উইক আৰু এভৰি ডে মানডে দিনাখন মানে যিবাৰে যিটো কাম ঠিক কৰি ললে সেইবাৰে সেই কামটোৱে কৰিব বেলেগ কাম যাতে কোনো পধ্যয় নহয় কোনো কাৰণত নহয় ইয়াক কোৱা হয় ডে থিমিং চাৰিটা টেকনিক কলো এটা হৈছে ওয়াৰেন বাফেট ফৰ্মুলা অৰ্থাৎ এমচিডি ফৰ্মুলা দুই হৈছে পমডোৰ টেকনিক তিনি হৈছে বায়োলজিক্যাল প্ৰাইম টাইম আৰু 4 নম্বৰ হৈছে ডে থিমিং আশা কৰিছো ভিডিওটো যদি ইউজফুল যেন লাগিছে তেতিয়ালে ভিডিও লাইক কমেন্ট কৰি অন সাবস্ক্ৰাইব কৰি আগলৈ শেয়াৰ কৰি দিব ঠিক আছে লগ পাম পুনৰ নতুন ভিডিও থ্যাংক ইউ গুড নাইট